নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে পাঁচটাকৈ গুৰুত্বপূৰ্ণ খবৰ বন্ধু বান্ধৱীসকল যদি আপুনি পেজত চাইছে তেনেহলে পেজটো ফলো কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব আমাৰ প্ৰথমটো খবৰ এটা ভয়ংকৰ খবৰ এটা বহুতে ডাঙৰ খবৰ পুনৰ অসমত বৰ ভূমিকম্পৰ ইংগিত নেকি অসমত এটা বহুতে ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে পুনৰ অসমত বৰ ভূমিকম্প সাৱধান হৈ থাকক 24 ঘণ্টাৰ ভিতৰত দুবাৰকৈ অসমত আহিল ভূমিকম্প ভয়ংকৰ ভূমিকম্প অহাৰ ইংগিত প্ৰদান কৰিছে ভূবিজ্ঞানীসকলে আজি অহা ভূমিকম্পৰ অভিকেন্দ্ৰ খুজাই আছিল আৰু নগাঁও আছিল নগাঁৱৰ আশে-পাশে বাৰম্বাৰ কম্পন অনুভূত হয় নগাঁও ভূখণ্ডত থকা ভূখণ্ডৰ প্লেটত বাৰে বাৰে কম্পন কৰিছে সাৱধান হৈ থাকিবলৈ কোৱা হৈছে ৰাজ্যবাসীক নগাঁৱৰ আশে-পাশে 24 ঘণ্টাৰ ভিতৰত দুবাৰকৈ কম্পন অনুভৱ হৈছে 3.2 ৰিক্টাৰ স্কেলত আহিছিল এই বৰ ভূমিকম্প তুৰ্কী আৰু সিৰিয়াৰ দৰে আহিব পাৰে ভয়ংকৰ ভূমিকম্প আমাৰ অসমতো সতৰ্কতামূলক ব্যৱস্থা এতিয়াৰ পৰা অৱলম্বন কৰক 24 ঘণ্টাৰ ভিতৰত দুবাৰকৈ অসমত ভূমিকম্প আহি যোৱাৰ পিছতে এতিয়া প্ৰশ্ন হৈছে আমাৰ অসমতো বৰ ভূমিকম্প আহিব নেকি ৰাজ্যবাসীৰ বাবে ওলাই আহিছে এটা বহুতে ডাঙৰ খবৰ বহুতে গুৰুত্বপূৰ্ণ খবৰ এইবাৰ বাল্য বিবাহৰ অভিযানৰ বিৰুদ্ধে থিয় দিছে শিখা শৰ্মাই বাল্য বিবাহৰ অভিযান আমি ফেল কৰাই দিম বুলি শিখা শৰ্মাৰ মন্তব্য বাল্য বিবাহৰ অভিযান আমি ফেল কৰাই দিম বাল্য বিবাহৰ অভিযানক লৈ পুনৰ বিস্ফোৰক মন্তব্য কৰিছে শিখা শৰ্মাই জনতাই বাল্য বিবাহৰ অভিযানক ফেল কৰাই দিব বিবাহৰ বহু পিছত স্বামী স্ত্ৰীক আঁতৰাই দিয়াটো মানৱীয় দিশ হ'ব নোৱাৰে মুখ্যমন্ত্ৰীয়ে অভিযানৰ নামত আটাইতকৈ ডাঙৰ ভুল কৰিবলৈ গৈ আছে বুলি শিখা শৰ্মাৰ মন্তব্য বাল্য বিবাহৰ অভিযানক লৈ এবাৰ কঠোৰ বাক্যমান কৰিছে শিখা শৰ্মাই বাল্য বিবাহৰ অভিযানক ফেল কৰাই দিব বুলি শিখা শৰ্মাই কৰিছে ডাঙৰ মন্তব্য পৰৱৰ্তী খবৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য বঙালী হিন্দুৱে নাগৰিকত্ব পাবই লাগিব তাৰ কাৰণে যদি মোক বহিষ্কাৰ কৰি দিয়ে তথাপিও মই এই মাতটো মাতি যাম বুলি এই দাবীটো উত্থাপন কৰিম বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে বঙালী হিন্দুৱে নাগৰিকত্ব পাবই লাগিব বঙালী হিন্দুৱে নাগৰিকত্ব পাবই লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত মন্তব্য মোক বহিষ্কাৰ কৰিলেও মই বঙালী হিন্দুত্বৰ নাগৰিকত্বৰ দাবী উত্থাপন কৰিম হিন্দুৰ কথা ক'লে সাম্প্ৰদায়িকতা কেতিয়াও নহয় কাৰণ এই দেশৰ নামেই হৈছে হিন্দুস্তান আমি হিন্দু বুলি কৈয়ে ৰাতিপুৱা সাৰ পাওঁ ভাৰত এটা সনাতন ধৰ্মৰ দেশ মুছলমান আমাৰ ভাই কিন্তু আমি গৰ্বিত যে আমি হিন্দু নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এনে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বঙালী হিন্দুৱে নাগৰিকত্ব পাবই লাগিব বন্ধু বান্ধৱীসকল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা হৈছে কা আনিব কাৰ জৰিয়তে বাংলাদেশৰ পৰা হিন্দুসকলক আনি ইয়াতে নাগৰিকত্ব দিব আপোনালোকৰ যদি ইয়াক লৈ কিবা ক'ব লগা আছে ভিডিঅ'টো কমেণ্টত নিশ্চয় জনাব আগবাঢ়িছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ফালে এটা ভয়ংকৰ তথ্য ওলাই আহিছে ৰাজ্যবাসীৰ বাবে বিশ্বৰ সৰ্বাধিক জনসংখ্যা হ'ব মুছলমান খ্ৰীষ্টান ধৰ্মকো পিছ পেলাই মুছলমানেই হ'ব বিশ্বৰ সৰ্বাধিক জনসংখ্যা থকা ধৰ্ম এছিয়া মহাদেশতেই নহয় ইউৰোপতো থাকিব মুছলমান ধৰ্মাৱলম্বী লোকৰ আধিপত্য বৰ্তমান সমগ্ৰ বিশ্বত খ্ৰীষ্টানৰ সংখ্যা হৈছে 2.2 বিলিয়ন আৰু মুছলমানৰ সংখ্যা হৈছে 1.97 বিলিয়ন গড় হিচাপত প্ৰতিগৰাকী মুছলমান মহিলা 3টা সন্তানৰ মাতৃ 2075ত হ'বকৈ মুছলমানৰ সৰ্বাধিক জনসংখ্যা 2085ত ইউৰোপৰ 13খন দেশত হ'ব সৰ্বাধিক মুছলমান ৰাজ্যবাসীক দিবলৈ এটা ভয়ংকৰ খবৰ 8 মাহলৈকে মানুহৰ মগজুত ঠাই লয় কোভিডে দুটা বিশেষ ভাইৰাছে সৃষ্টি কৰিব পাৰে মানসিক বিকাৰ 2 বছৰীয়া কোভিড পৰীক্ষাৰ অন্তত বিশেষজ্ঞই দিলে ভয়ংকৰ তথ্য 34 জন ব্যক্তিৰ তেজৰ প্লাজমা পৰীক্ষাত ধৰা পৰিছে এই ভয়ংকৰ তথ্য কেন্দ্ৰীয় স্বাস্থ্য সংস্থা NIHে চলোৱা পৰীক্ষাত ধৰা পৰিছে কোভিডৰ ভয়ানক স্বৰূপ শিশুৰ বাবে ভয়ংকৰ হ'ব এই BF7 কৰোনা ভাইৰাছ প্ৰতিবেদন অনুসৰি আক্ৰান্তৰ 30% হৈছে মহিলা কোভিডৰ দুটা ভাইৰাছে ক্ষতি কৰে চকু মগজু হৃদযন্ত্ৰ আৰু পাচন তন্ত্ৰ চীনত BF7-1 ভেকচিনেশ্যন সম্পূৰ্ণ কৰাৰ পিছতো এটা অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে বন্ধু বান্ধৱীসকল আমাৰ ভাৰতবৰ্ষও এই তাণ্ডৱ চলাব বুলি এটা ভয়ানক তথ্য প্ৰকাশ কৰিছে আমাৰ ভাৰতবৰ্ষৰ বৈজ্ঞানিক মহলে লাখ লাখ বিদ্যুৎ গ্ৰাহক লৈ এটা বৃহৎ সকাহ আনিছে অসম চৰকাৰে হয় বন্ধু বান্ধৱীসকল যদি আপুনি ঘৰত বিদ্যুৎ ব্যৱহাৰ কৰি আছে তেনেহ'লে এইটো খবৰ আপোনাৰ কাৰণে বহুতে এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ লাখ লাখ বিদ্যুৎ গ্ৰাহক লৈ বৃহৎ সকাহ এতিয়াৰ পৰা চৰকাৰৰ টকাৰে দিব পাৰিব বিদ্যুতৰ মাচুল প্ৰতি মাহৰ 10 তাৰিখে আপোনাৰ একাউণ্টত সোমাব ধন যি ধনেৰে আপুনি বিদ্যুতৰ মাচুল পৰিশোধ কৰিব পাৰে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে এইটো এটা বহুতে ভাল সুবিধা বুলি ক'ব পাৰি
অৰুণোদয়ৰ হিতাধিকাৰীয়ে বিদ্যুৎ বিল দিবলৈ অতিৰিক্ত 250 টকা লাভ কৰিব প্ৰতিমাহে সৰ্বমুঠ 2550 টকাকৈ লাভ কৰিব অৰুণোদয়ৰ হিতাধিকাৰীয়ে ৰাজ্যৰ লাখ লাখ বিদ্যুৎ গ্ৰাহকলৈ এটা বৃহৎ সকাহ বুলি ক'ব লাগিব কাৰণ ইতিমধ্যে 250 টকাকে আপোনাৰ একাউণ্টত দিব চৰকাৰে যি পইচা আপুনি বিদ্যুৎৰ বিল দিব পাৰে এতিয়াৰ পৰা চৰকাৰৰ টকাৰে দিব পাৰিব বিদ্যুৎৰ বিল এটা বহুতে গুৰুত্বপূৰ্ণ